নমস্কাৰ বন্ধুসকল, মই চিন্তু দাস ব্ৰহ্মপুত্ৰ গোট ফাৰ্মৰ ফালৰ পৰা কৈছোঁ। মানে কি আজি আমাৰ নতুন ছাগলী আহিছে। এতিয়া মানে যিখিনি আহিছে ছাগলী বেছিভাগে ফিমেলে আহিছে, প্ৰেগনেণ্টো আহিছে, নন প্ৰেগনেণ্টো আহিছে, অলপ সৰু চাইজৰো আহিছে, ডাঙৰ চাইজৰো আহিছে, তেনেকৈ মানে মিলাই আহিছে। মই আপোনালোকক ভিডিঅ'ত দেখাই দিম ধুনীয়াকৈ। কোৱালিটিৰ কথাটো মই নকওঁ, আপোনালোকে স্ক্ৰীণত দেখাই পাব কেনেকুৱা কোৱালিটিৰ আহিছে, কেনেকুৱা কি মই ভিডিঅ'টোত আপোনালোকক দেখাই দি আছোঁ। আৰু ইয়াৰে মাজতে আপোনালোকক এটা অনুৰোধ জনাইছোঁ, যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব। তেতিয়া মানে কি নতুন ভিডিঅ' দি থাকিলে আপোনালোকৰ ওচৰত নটিফিকেশ্যনবিলাক যাব। ঠিক আছে, মই আৰু এতিয়া আপোনালোকক ভিডিঅ'টো দেখাই দি আছোঁ, মানে ছাগলীকেইটা দেখাই দি আছোঁ। এই ছাগলীখিনি জাষ্ট আহি পাইছে, সিহঁতক খোৱা দিছোঁ আৰু অলপ পেটবিলাক অলপ খালী হৈছে। মই মৰ্ণিং আৰু এটা নতুন ভিডিঅ' কৰি দিম সিহঁতক খোৱাই লোৱাই। এনেই আমাৰ পেটবিলাক খালী হৈ আছে আৰু কোৱালিটিটো আপোনালোকে চাই ল'ব। আৰু ইয়াৰে ভিতৰত আপোনালোকৰ যদি পচন্দ হয় তেনেকৈ আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনেও মোক হোৱাটছআপত তেনেকৈ দিব পাৰে আৰু তেনেকৈও অৰ্ডাৰ কৰিব পাৰে আপোনালোকে। ব্ৰিডাৰ লাগিলেও পাব, ফিমেল লাগিলেও পাব, প্ৰেগনেণ্ট লাগিলেও পাব। আৰু গোটেইখিনি ছাগলীক প্ৰিপেয়াৰ ভেকচিন দিয়া আছে, সেইটো টেনশ্যন ল'ব নালাগে আপোনালোকে। ঠিক আছে বাৰু, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, মই ধুনীয়াকৈ দেখাই দি আছোঁ আপোনালোকক। আৰু মোৰ কণ্টেক্ট নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে নাম্বাৰটো লৈ কিনে ফোন কৰিব পাৰে আৰু হোৱাটছআপো কৰিব পাৰিব তেনেকৈ। ছাগলীকেইটা বহুত ধুনীয়া কোৱালিটিৰ হয়, দেখিছে আপোনালোকে স্ক্ৰীণত দেখিছে, ধুনীয়া চাইনিং কৰি আছে, চেৰা কালাৰৰ আছে, তাৰপিছত চকলেট কালাৰ আছে, ব্লেকতো আছে, ব্লেক হোৱাইট মিক্সতো আছে, তেনেকৈ আপোনালোকে ল'ব পাৰিব। স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছআপত দি দিলে হ'ল, তেনেকৈ আপোনালোকে অৰ্ডাৰ কৰি দিব পাৰিব। কালাৰখিনি আপোনালোকে চাই ল'ব। জাষ্ট আহি পাইছেতো, ইহঁতৰ ভোক লাগি আছে। মই কাইলৈ আকৌ নতুন এটা ভিডিঅ' দিম, আপোনালোকে তাতে ধুনীয়াকৈ আৰু দেখা পাব। মই দেখাই দিম ধুনীয়াকৈ, এটা এটাকৈ দেখাই দিম, অহাকালি দি দিম বাৰু আপোনালোকক।
ঠিক আছে বাৰু এতিয়া ভিডিঅ'টো ইমানে ধন্যবাদ।